নমস্কাৰ। এই মুহূৰ্তত অসমবাসীৰ দৰ্শকৰ বাবে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ একত্ৰিত কৰা হৈছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাই থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। আজিৰ প্ৰথমটো খবৰ ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। ইণ্ডিয়া নহয়, ভাৰতৰ হকে কাম কৰিব খুজিছে এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ এই চৰকাৰখনে। ব্ৰিটিছেহে আমাৰ দেশৰ নাম ইণ্ডিয়া কৰিছেহে মন্তব্য কৰিছে। আমি ঔপনিৱেশিক চিন্তাধাৰাৰ পৰা নিজকে মুক্ত কৰিব লাগিব বুলি মন্তব্য। আমাৰ সভ্যতাৰ সংঘাত ইণ্ডিয়া আৰু ভাৰতক লৈ কেন্দ্ৰীভূত হৈছে বুলি মন্তব্য। আমাৰ পূৰ্বপুৰুষে ভাৰতৰ বাবে যুঁজ দিছিল বুলি মন্তব্য কৰিছে। আমি ভাৰতৰ বাবেহে কাম কৰি যাম বুলি মন্তব্য কৰিছে এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ এই চৰকাৰখনে। বিজেপি ভাৰতৰ বাবে বুলি ক'লে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে হঠাৎ ইণ্ডিয়া নামটোৰ বিৰোধিতা অসমৰ মুখ্যমন্ত্ৰী গৰাকীৰ। ইণ্ডিয়া নহয়, ভাৰতৰ হকে কাম কৰি যাম বুলি মন্তব্য কৰিছে এইবাৰ হিমন্ত বিশ্ব শৰ্মাই। ব্ৰিটিছেহে আমাৰ দেশৰ নাম ইণ্ডিয়া কৰিছে বুলি মন্তব্য কৰিছে। দ্বিতীয় খবৰ, অসমতে এইবাৰ অসমলেণ্ডৰ দাবী উত্থাপিত হৈছে। এইবাৰ অসমলেণ্ডৰ দাবী অসমত চলি আছে বুলি মন্তব্য কৰিছে। অসমলেণ্ডৰ দাবীৰে টাইপাই প্ৰকাশ কৰিলে এইবাৰ মানচিত্ৰ। প্ৰথমবাৰৰ বাবে অসমলেণ্ডৰ মানচিত্ৰ প্ৰকাশ কৰিলে এইবাৰ টাইপাই। শদিয়াৰ পৰা শৰাইঘাটলৈকে সীমা নিৰ্ধাৰণ কৰি টাইপাই প্ৰস্তুত কৰিছে এইবাৰ মানচিত্ৰ। প্ৰস্তাৱিত অসমলেণ্ডত মূলতঃ উজনি অসম আৰু মধ্য অসমলৈ উত্তৰ অসমৰ লগতে সামৰি লোৱা হৈছে বৃহত্তৰ অঞ্চলসমূহ। পূবে শদিয়াৰ পৰা পশ্চিমে অশোকক্লান্তলৈ, উত্তৰে ধেমাজি, লখিমপুৰ, গহপুৰ, বিশ্বনাথ সামৰি দক্ষিণ কাৰ্বি পাহাৰ আৰু নাগা পাহাৰলৈ নিৰ্ধাৰণ কৰিছে এইবাৰ সীমা। প্ৰস্তাৱিত অসমলেণ্ড এখন জনজাতীয় ৰাজ্য হ'ব বুলি মন্তব্য কৰিছে, য'ত পূৰ্বৰ স্বীকৃত জনজাতিসকলৰ স্বায়ত্ব শাসন থাকিব বুলি মন্তব্য। তাই আহোম জনগোষ্ঠীক জনজাতিকৰণৰ নামত চৰকাৰী প্ৰতাৰণা কৰাৰ অভিযোগত আহোমলেণ্ডৰ দাবী উত্থাপিত হৈছে এতিয়া। আহোমলেণ্ড নহ'লে উজনি অসম ৰক্ষা নহ'ব বুলি দাবী কৰা হৈছে টাইপাৰ তৰফৰ পৰা বুলি মন্তব্য কৰিছে। আহোমলেণ্ড অবিহনে উজনি অসমৰ খিলঞ্জীয়া তথা আহোমসকল তৃতীয় শ্ৰেণীৰ নাগৰিকত্ব পৰিণত হোৱাৰ আকাংক্ষা জাৰি কৰিছে এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। আহোমলেণ্ডত ইনাৰ লাইনত পাৰ্মিটৰ ব্যৱস্থা বলবৎ থাকিব। আহোমলেণ্ড গঠন হ'লে আহোমৰ পৰা বিচ্ছিন্নতাবাদ সমূলি নিৰ্মূল হ'ব বুলি মন্তব্য। সমষ্টি পুনৰ নিৰ্ধাৰণৰ চৰ্চা অব্যাহত থকাৰ সময়তে উত্থাপন কৰিলে পৃথক অসমলেণ্ডৰ দাবী। এইবাৰ অসমলেণ্ডৰ দাবী অসমত চলি আছে। অসমলেণ্ডৰ দাবীৰ টাইপাই প্ৰকাশ কৰিলে এইবাৰ মানচিত্ৰ। প্ৰথমবাৰৰ বাবে অসমলেণ্ডৰ মানচিত্ৰ প্ৰকাশ কৰিলে টাইপাৰ। তৃতীয় খবৰ, মিয়াক অসমৰ পৰা বহিষ্কাৰ কৰিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাৰ এই চৰকাৰখনে। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গণ আন্দোলন আৰম্ভ কৰিব অসমৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নগাঁৱত এজাহাৰ দাখিল অসমৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ পৰা। মিয়াৰ বিৰুদ্ধে মাত মাতিছে মুখ্যমন্ত্ৰীৰ লগতে একাংশ মন্ত্ৰীসকলে। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিলে অজিত কুমাৰ ভূঞাই। মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰৰ দাবী সাংসদ অজিত কুমাৰ ভূঞাৰ তৰফৰ পৰা। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰৰ ঢৌ আৰম্ভ হৈছে এইবাৰ ৰাজ্যজুৰি। মিয়াক লৈ কৰা মন্তব্যৰ বাবেই এজাহাৰ দিছে বহু দল সংগঠনে। মুখ্যমন্ত্ৰীৰ চেলেঞ্জ অসমৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ আছাম পৰ্টেল চাই থকাৰ বাবে ধন্যবাদ।